back to my YouTube channel আৰু মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছো আৰু আজিলে ব্লগটো ষ্টাৰ্ট কৰো বলক আৰু যদি ব্লগটো চাই ভাল পায় লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব এনেদৰে ৰেডি হৈ পেলাই আমি ডিসাইড কৰি আছিলো কি ক'ত যাম অলৰেডি এটা ফিক্স আছিলে যাবলে কিন্তু এটা আমি বজাৰ কৰিবলৈ ভাবি আছিলো সো আমি উলালো মা মই ভন্টি আমি তিনজনীয়ে উলালো বজাৰ কৰিবলৈ অলপ সৰু কাপোৰ লাগিছিলে বিকজ ডে টু ডে লাইফত কাপোৰ পিন্ধিব কাৰণে মোৰ ঠাত নাছিলে আহিলো আমি জুডিও ওচৰতে জুডিও এখন আছিলে জুডিওখনত আহি আমি অলপ কাপোৰ কিনিলো এনেদৰে বজাৰ কৰি পেলাই আমি উলালো হাজৰ ফালে প্ৰিয়ংকাহঁতৰ ঘৰ আছে প্ৰিয়ংকা হ'ল মোৰ সিস্টাৰ মোৰ বা আৰু অনিলাক্ষীহঁতৰ ঘৰত আমি বহুত দিনৰ মূৰত লগ পালো আৰু বহুত কথা ওলালে বহুত কথা পাতিলো এনেদৰে হাজৰ পৰা উভতি আহোতে আমি হুমালো গুৱাহাটী গ্ৰীনছলৈকে গুৱাহাটী গ্ৰীনছৰ নামটো বহুতবাৰ শুনি আছিলো মাহঁতে বহুতবাৰ কৈ আছিলে ইয়াতে আমাৰ দাদাৰ এংগেজমেন্ট হৈছে আৰু মই আৰু মোৰ ভন্টি প্ৰেজেন্ট আছিলো মাহঁতে ভাবিলে কি আমি যাই ভাল পাম সেইভাবে আমি ডিনাৰটো আজি ইয়াতে কৰিলো গুৱাহাটী গ্ৰীনছৰ দুটা ভাগ দেখা পালো এটা ওপৰৰ ফালে য'ত কেফে আছে বহুত ধুনীয়াকৈ লাইটনিং আৰু তলত ফালে জাকৈ বুলি এখন ৰেষ্টুৰেণ্ট আছে য'ত আমি থালি খাব পাৰো আৰু আমি থালিয়ে অৰ্ডাৰ দিলো এনেদৰে অৰ্ডাৰ দি পেলাই আমি ডিসাইড কৰিলো মই আৰু মোৰ ভন্টি আমি এবাৰ কেফেখন ভিজিট দিও গৈ গুৱাহাটী গ্ৰীনছ বুলি কেফেখনত গৈ আমি এবাৰ ভিজিট দিলো বিৰাটে ধুনীয়া লাগিলে ইন্টেৰিয়ৰটো এনেকৈ আজি দিনটো পাৰ কৰিলো আৰু আমাৰ ডিনাৰ খতম কৰি আমি ঘৰলৈ উভতিলো আজিলৈ ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো চাই ভাল পালে ডু লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানে ধন্যবাদ